হে গাইজ গুড মৰ্নিং। আজি একদম পুৰা জেগাত ওলাইছোঁ, একদম বাগানৰ মাজে একদম বিৰাট ভাল হ'ব মানে আপোনালোকৰ আশীৰ্বাদত মানে ভিডিঅ' আজি বহুত দিনৰ মূৰত আকৌ আহিছোঁ, বনাব পৰা নাই, টাইম পোৱা নাই। এতিয়া গৈ আছোঁ এজেগাত। আজি একদম খেৰ মাজি যাবলৈ গৈছোঁ। আমাৰ এইজন দা চাল লৈ পূৰা সাজু বাগানত একদম বাহনি তললৈ এটা বাঁহ কাটিবলৈ গৈ আহিছোঁ। কেনেকুৱা কি হয় চাই থাকিব আপোনালোকে। আমাৰ চাইডে পূৰা একদম বাগানৰ মাজে মাজে ৰাস্তা, বহুত দিন অহা নাই এইফালে। গৈ আছোঁ এতিয়া, পামগৈ আৰু কিবা এটা কৰে এইফালে চাইডে তই কথাটো কৰে। খেৰ মেজি জাপিবলৈ গৈ আছোঁ বুলি কৰে ৰাজসকল। খেৰ মেজি জাপিবলৈ গৈছোঁ। আমাৰ পূৰা বাগান মাজে মাজে কেনেকুৱা কি হয়। এইটো আমাৰ পুখুৰীটো মাছ আছে, মাছ ধৰা দিনত নখাম বাৰু, এইবোৰ দেখুৱাই নাই। এইটো পুখুৰীটো বহুত ডাঙৰ পুখুৰী। এইডোখৰ বাগান, সেইফালে অকণমানি এডোখৰ আছে, বেছি নাই বাগান আমাৰ বহুত অকণমানি আৰু বাগানৰ মাজে মাজে আহি আছোঁ। সেইফালে এডোখৰ পৰা আহিলোঁ, এইডোখৰ আমাৰ ইয়াত বেছি ডাঙৰ বাগান নাই, সৰু হ'লেও বাগানৰ মাজে অহাটো হেৰিটোৱে বেলেগ ন, মজাটো। পূৰা বাগান এইয়া পাত এতিয়া কলম দিব হৈ গ'ল, হেৰি নাই আৰু পাত নাই। এতিয়া জানুৱাৰীৰ পৰা পূৰা কলম দিয়া হ'ব। পাতৰ কলি হৈ গ'ল বাগান। মাজে আহি আমাৰ একদম লাষ্ট পৰ্যায় পাই আছোঁহি আৰু ৰাইজসকল। এইটো আলি, আমি ইটো আলি পাই এইটো আলি পাই গ'লেহি এপাক ঘূৰিবলগীয়া হৈছে। মিটিক কিবা এটা কৈ দিয়া। ইয়াত মেজি বনাব লাগে বোলে। এতিয়া কোনডোখৰত বনাম চাম। এতিয়া এইখিনি মেজি বনাব লাগে, এইটো এইয়া খেৰ মেজি বনাম। এতিয়া চাই থাকিব আপোনালোকে, ধানৰ খেতি। আমাৰ এতিয়া চাং পূৰা ৰেডি। আমি এতিয়া চাং টাং পাতি ল'লোঁ। আমি এতিয়া এনেকৈ দি ল'ম, হেৰি কৰি পিনি পাতি লওঁ। মেজিটো ইমানটো হ'লেই আমাৰ এইটো চিষ্টেমতে কৰা হয় মেজি। এইখিনি আছে, সেইখিনি এইখিনি ইমানটো হৈছেগৈ। ইমানটো আমি এতিয়া বৰ্তমান আছোঁগৈ। একেবাৰে লাষ্ট পৰ্যায়তো দেখাম আৰু দেই আপোনালোকক ইমানটো খেৰ মেজিটো। আমাৰ এইজনে একদম ওপৰত ঘূৰি ফুৰিবলগীয়া হয়। এইজনে মিটি কিমান লাগিব? আচ্ছা, মেজি লাষ্টৰ একদম
হেৰি হৈ গৈছে